নমস্কাৰ বন্ধুসকল নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2023 চনৰ ছেপ্টেম্বৰ মাহৰ 25 তাৰিখ আৰু অসমীয়া আহিন মাহৰ 7 তাৰিখ। আজি সোমবাৰ শুক্লপক্ষ দশমী তিথি আৰু উত্তৰাষাঢ় নক্ষত্ৰ। দশমী তিথি আজি পুৱা 7:55 শেষ হ'ব আৰু তাৰ পাছত একাদশী তিথি আৰম্ভ হ'ব। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি শুদ্ৰবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িটো হয় তেতিয়া শুভগা যোগ হ'ব। খাদ্যত আজি কলমৌ শাক আৰু উৰহি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কৰ্মৰ পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণত থাকিলেও অহেতুক মানসিক অৱসাদৰ ফলত আজি কৰ্মত আপোনাৰ মন নবহিব। আন কোনোবাই কৰ্মদক্ষতাৰ বাবে জ্যেষ্ঠ বিষয়াৰ দ্বাৰা সন্মানিত হ'ব। শিক্ষাৰ্থীয়ে অসৎ বন্ধুৰ দ্বাৰা যিকোনো প্ৰকাৰ ক্ষতি নহ'বলৈ সাৱধানতা লওক। বিবাদৰ ফলত শত্ৰু নাবাঢ়িবলৈও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত প্ৰিয়জনৰ সংগ লাভ নহ'লেও পৰিৱেশত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। আজিৰ পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক। গৃহত আপোনজনৰ লগত হোৱা মত পাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। আৰ্থিক ক্ষেত্ৰত আজি কাৰোবাক আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ বাবে সহকৰ্মী বন্ধু আৰু জ্যেষ্ঠ বিষয়াৰ পৰা আজি আপোনাৰ প্ৰশংসা লাভ হ'ব। আপোনাৰ নিৰ্ণয়সমূহ বৰিষ্ঠ বিষয়াৰ সমৰ্থনেও আপোনাক উৎসাহ যোগাব। অৱশ্যে একাধিক দায়িত্ব পালনত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। শিক্ষাৰ্থীয়ে কোনো উন্নয়নমূলক কৰ্মত সহপাঠী বন্ধুৰ লগত নেতৃত্বৰ দায়িত্ব ল'ব লগা হ'ব। দূৰযাত্ৰাই আপোনাক লাভজনক ফলাফল দিব। প্ৰিয়জনৰ অনুপস্থিতিত আপোনাৰ অহেতুক দুশ্চিন্তা বাঢ়িব। ভ্ৰমণ সংক্ৰান্ত কাৰণতো আপুনি আজি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰত থাকিব লাগিব। অৱশ্যে পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। গৃহত অকস্মাত পুৰণা সমস্যা সমাধানত আজি আপোনাৰ ব্যয় বাঢ়িব। নতুন আৰ্থিক আঁচনিৰ সংযোগ লাভজনক হ'ব। আঁতৰৰ অপ্ৰত্যাশিত সংবাদে অকস্মাত আপোনাৰ চিন্তা বঢ়াব পাৰে। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যজনিত সমস্যাই মানসিক অৱসাদ বঢ়ালেও কৰ্মত সফলতা অব্যাহত থাকিব। যান বাহনত ভ্ৰমণৰ সময়তো আজি আপুনি সামান্য হ'লেও আঘাত নাপাবলৈ সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে সামাজিক কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি নিজকে জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব পাৰিব। আজি নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ সৎবন্ধুৰ সংখ্যা বঢ়াব। প্ৰিয় ব্যক্তিৰ পৰা শুভ সংবাদ লাভ কৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত সুখী হ'বলৈ দিনৰ শেষলৈ আপুনি অপেক্ষা কৰিব লাগিব। গৃহত বিভিন্ন সমস্যা সমাধানত ব্যয় বাঢ়িলেও আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। কোনো ঘনিষ্ঠ বন্ধুৰ স্বাস্থ্যৰ সংবাদে আপোনাৰ চিন্তা বঢ়াব পাৰে। আজি আপোনাৰ গোলপীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু মাখন ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মত থকা কোনো সমস্যা বৰিষ্ঠ ব্যক্তিৰ পৰামৰ্শত সমাধান কৰিব পাৰিব। আজি বহুদিনৰ পৰা আশা কৰি থকা শুভ সংবাদো আপুনি লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি আপোনাক আজি কিছু মনোযোগৰ আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুক কোনো সহযোগিতা আগবঢ়াই সন্তুষ্টি লাভ কৰিব পাৰিব। কিন্তু আপোনাৰ সহানুভূতিশীলতাৰ কোনোবাই অসৎ প্ৰয়োগ কৰি যাতে আপোনাৰ ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। আশা কৰা মতেই প্ৰিয়জনৰ সংযোগ লাভ কৰি আপুনি উৎসাহিত হ'ব পাৰিব। ব্যস্ততা বাঢ়িলেও প্ৰিয়জনৰ সংগত কিছু আনন্দপূৰ্ণ সময় অতিবাহিত কৰিব পাৰিব। চমু পাৰিবাৰিক ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব যদিও আজি আপোনাৰ ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। দিনটো অধিক পৰিশ্ৰম আৰু ব্যস্ততাৰে অতিক্ৰম কৰিব লগা হ'লেও মনত উৎসাহো থাকিব। চমু ভ্ৰমণ লাভদায়ক হ'ব, কিন্তু ব্যয়বহুল হ'ব। শিক্ষাৰ্থীয়ে বিশেষ দিশত পোৱা সফলতাৰ বাবে জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব আৰু আৰ্থিকভাৱেও আপুনি লাভৱান হ'ব। প্ৰবাসী শিক্ষাৰ্থীয়ে আজি স্বাস্থ্যৰ প্ৰতি মনোযোগ বঢ়োৱা আৱশ্যক। দিনটো অপেক্ষা কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগ লাভ কৰি আপুনি শেষলৈ আনন্দিত হ'ব পাৰিব। আজি সচেষ্ট হ'লে আপুনি পুৰণা সমস্যাও সমাধান কৰিব পাৰিব। গৃহত অৰ্থ সমস্যা থাকিলেও আজি আপোনাৰ ব্যয় বাঢ়িব। পুত্ৰ কন্যাৰ উন্নতিৰ বাবেও আপোনাৰ ব্যয় বাঢ়িব, কিন্তু আপোনাৰ মনত সন্তুষ্টিও থাকিব। কোনো সম্পদ ক্ৰয় কৰি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যা অতিক্ৰম কৰিব লগা হ'লেও কৰ্মত সফলতা অব্যাহত ৰাখিব পাৰিব, কিন্তু অকস্মাত কোনো অপ্ৰত্যাশিত সংবাদে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন কৰিব। কোনো ক্ষেত্ৰত হোৱা সামান্য বিফলতাই শিক্ষাৰ্থীক মানসিকভাৱে পীড়িত কৰাৰ আশংকা আছে, কিন্তু প্ৰয়োজনীয় সময়ত সৎবন্ধুৰ সহযোগিতাই আপোনাক উৎসাহ যোগাব। শাৰীৰিক দুৰ্বলতা প্ৰেমৰ পৰিৱেশৰ নিম্নগামিতাৰ প্ৰধান কাৰণ নহ'বলৈ যত্ন লওক, যদিও পৰিৱেশ স্বাভাৱিক আৰু গতানুগতিক হ'ব। আন কাৰোবাৰ নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব, কিন্তু ইয়াত বন্ধুত্ব বঢ়োৱাটো বুদ্ধিমানৰ কাম নহ'ব। গৃহত পুৰণি বন্ধুৰ আগমনে সুখ বঢ়াব। পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ ব্যয় বাঢ়িলেও সুখো থাকিব। আপোনাৰ আজি মুগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ লগত আজি আপোনাৰ সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ হ'ব। আজি কোনো ব্যক্তিক সমালোচনা কৰিব গৈ যাতে আপুনি নিজে আনৰ সমালোচনাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। শিক্ষাৰ কোনো সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িলেও দিনৰ শেষলৈ আপুনি আশা কৰা সংযোগ লাভ কৰিব। আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'ব, কিন্তু লাভজনক প্ৰমাণিত হ'ব। প্ৰিয়জনৰ লগত কোনো সমস্যা সমাধানৰ বাবে বুজাবুজিত আজি আপুনি উপনীত হ'ব পাৰিব। বাঞ্ছিত স্থান আৰু মান লাভত আপোনাৰ আশা পূৰণ হ'ব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। গৃহত অৰ্থাগম অব্যাহত থাকিলেও বিভিন্ন গৃহ সমস্যা সমাধানত আপোনাৰ ব্যয় বাঢ়িব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ সফলতা আৰু বিজয় অব্যাহত থকাৰ পাছতো অকস্মাত পুৰণা ৰোগৰ উত্থানে কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকাও আছে, যাৰ বাবে আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন হ'ব। শিক্ষাৰ্থীৰ দূৰভ্ৰমণ কষ্টকৰ হ'লেও সন্মান বৃদ্ধিৰ কাৰক হ'ব। আপোনাৰ সুনাম আৰু জনপ্ৰিয়তা বাঢ়িব। আজি আপোনাৰ নতুন সৎবন্ধুৰ সংখ্যা বাঢ়িব। প্ৰিয়জনক স্থান আৰু মান প্ৰদান কৰি দিনটো উল্লেখযোগ্য দিন কৰি আপুনি গঢ়িব পাৰিব। এটা শ্ৰেষ্ঠতম দিন আজি আপুনি উপলব্ধি কৰিব পাৰিব। গৃহত সামাজিক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি আপুনি সন্মানিত হ'ব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক এটা উৎসাহপূৰ্ণ দিন উপহাৰ দিব। আপোনাৰ আজি মাখন ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মত সফলতা অব্যাহত ৰাখিবলৈ আজি আপুনি সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লগা হ'ব। প্ৰয়োজনীয় সময়ত বৰিষ্ঠ ব্যক্তিৰ পৰামৰ্শ আৰু সহযোগেও আপোনাক উপকৃত কৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ লগত উন্নয়নমূলক কাৰ্যক্ৰমত অংশগ্ৰহণ কৰি নিজৰ দক্ষতা প্ৰকাশৰ সুযোগ পাব। সফলতাসমূহে অধিক পৰিশ্ৰমৰ বাবে আপোনাক প্ৰেৰণা যোগাব। প্ৰিয়জনক বিশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি দিনটো শ্ৰেষ্ঠতম দিন কৰি গঢ়িব পাৰিব, কিন্তু কোনো ক্ষেত্ৰত প্ৰিয়জনৰ আচৰণ আপোনাৰ আজি অসন্তোষৰ কাৰণো হ'ব পাৰে।
পাৰিবাৰিক ক্ষেত্ৰত বিভিন্ন সমস্যাই মানসিকভাৱে আপোনাক আজি ব্যস্ত ৰাখিব। আৰ্থিক সমস্যা সমাধানৰ বাবে কোনো আপোন ব্যক্তিৰ সহযোগিতা আপুনি ল'ব লগা হ'ব। আপোনাৰ আজি বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। সফলতা অব্যাহত ৰাখিবৰ বাবে অধিক পৰিশ্ৰম আৰু ব্যস্ততা আপুনি বঢ়াব লাগিব। অসতৰ্কতাত কোনো সহকৰ্মীক কৰা আচৰণে আপোনাৰ নিজকে মানসিকভাৱে যাতে দুৰ্বল নকৰে তালৈ লক্ষ্য ৰাখক। শিক্ষাত উন্নতি অব্যাহত ৰাখিব পাৰিব। আজি প্ৰতিভা বিকাশৰ নতুন সংযোগেও আপোনাক উৎসাহ যোগাব। অৱশ্যে ইয়াত আপোনাৰ শুভাকাংক্ষী বন্ধুৰ পৰামৰ্শ উল্লেখযোগ্য হ'ব। প্ৰেমৰ দিশত নতুন আকস্মিক সংযোগ আকৰ্ষক আৰু ৰোমাঞ্চকৰ হ'ব, কিন্তু ইয়াত বিশেষ নিৰ্ণয় গ্ৰহণ কৰাটো বুদ্ধিয়কৰ কাম নহ'ব। গৃহত নতুন আঁচনিত আজিৰ ধন বিনিয়োগ আগলৈ আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। কোনো আপোনজনৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো মহিলা সহকৰ্মীৰ সহযোগত আপুনি বিশেষ দিশত আজি উপকৃত হ'ব, কিন্তু কাৰোবাক সমালোচনা কৰি যাতে আপুনি নিজৰ মান নিম্নগামী নহয় বা নিজে আনৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা আৱশ্যক। শিক্ষাৰ্থীয়ে কোনো প্ৰদৰ্শনী আদিত নিজৰ প্ৰতিভাৰ প্ৰদৰ্শনত সন্মানিত হ'ব। নতুন জ্ঞান আৰু অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। প্ৰিয়জনক আজি আপোনাৰ কোনো প্ৰকাৰ সহযোগিতাৰ প্ৰয়োজন হ'ব। ইয়াত সহযোগ কৰি আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। গৃহ পৰিৱেশত পুৰণা বিনিয়োগৰ শুভ ফল লাভত আপোনাৰ আনন্দ বাঢ়িব। অকস্মাত চমু ভ্ৰমণৰ নিৰ্ণয়ো আজি আপুনি ল'ব লগা হ'ব। ব্যৱসায়ত আজি আপুনি চোৰৰ পৰা সাৱধানতা লোৱা অতি আৱশ্যক। আপোনাৰ আজি গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মত উচ্চ স্থানৰ ক্ষমতা বৃদ্ধিত আজি আপোনাৰ পুৰণা আশা পূৰণ হ'ব, কিন্তু কোনো প্ৰতিদ্বন্দ্বীৰ লগত হোৱা বিতৰ্কই পৰিৱেশৰ মান নিম্নগামী নকৰিবলৈ আপুনি লক্ষ্য ৰাখিব লাগিব, কিয়নো ইয়াত আপোনাৰো সন্মানৰ প্ৰশ্ন জড়িত থাকিব। শিক্ষাৰ্থীয়ে সকলো দিশতে সফলতা আৰু বিজয় অৰ্জন কৰি জ্যেষ্ঠসকলকো প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ সুনাম আৰু সুখ্যাতি বাঢ়িব। প্ৰেমৰ পৰিৱেশে আজি এটা শ্ৰেষ্ঠতম দিন আপোনাক উপহাৰ দিব। বিশ্বাস আৰু প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ দিন এটা অতিবাহিত কৰি আপুনি আনন্দিত হ'ব পাৰিব। গৃহত স্বাস্থ্য সংক্ৰান্ত কাৰণত ব্যয় বাঢ়িলেও গৃহ সুখ অক্ষত থাকিব। বিশেষ কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি পাৰিবাৰিক সুখত সুখী হ'ব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।